Hi friend, good morning. More YouTube channel AssamBhanita'sVillage আপোনালোক সকলোকে স্বাগতম জনালো। আজি 22 আগষ্ট হয়, আজি ৰক্ষা বন্ধন। আপোনালোক সকলোকে ৰক্ষা বন্ধনৰ বহুত শুভেচ্ছা জনালো। মই দাদাক ৰাখি পিন্ধাব লাগিব, সেয়ে মই তাড়াতাড়ি কামবিলাক কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ। তো ফ্ৰেণ্ড, এতিয়া মোৰ ঘৰ-চৰ মোচা কামখিনি হৈয়ে গ'ল। এতিয়া মই গা পা ধুই আহোঁ, গা পা ধুই আপোনালোকক আকৌ লগ পাইছোঁ। তো ফ্ৰেণ্ড, এতিয়া মই গা পা ধুই আহিলোঁ। এতিয়া মই নামঘৰৰ চাকি-কুচি জ্বলাই আহোঁ, তাৰপিছত দাদাকো ৰাখি পিন্ধোৱাম। আপোনালোকৰ ৰাখি বন্ধন বাৰু কেনেদৰে গ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মোৰ দাদা আৰু খুৰাহঁতৰ ভাইটিক ৰাখি পিন্ধোৱা হৈ গ'ল। তো ফ্ৰেণ্ড, এতিয়া মোৰ দাদাক ৰাখি পিন্ধোৱা হৈ গ'ল। এতিয়া মই ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আপোনালোক সকলোকে লগ পাইছোঁ। ফ্ৰেণ্ড, মই 12টাত গৈছিলোঁ। বাই মানে কাপোৰ বাতি গাড়ী আছে এঘৰৰ তাতে গৈছিলোঁ। তাৰ পৰা এতিয়া আহিলোঁ। এতিয়া আছোঁ এনেই বহি। এতিয়া 12টা বাজিলে আৰু মই চাহ বনাবলৈ যাওঁ। বলক তেনেহ'লে। তো ফ্ৰেণ্ড, এতিয়া মই ভাত বনাই আছোঁ। আচলতে দেউতাৰ এজন ফ্ৰেণ্ড আহিছিলে, ফ্ৰেণ্ডক চাহ তাহ দিলোঁ, তেওঁ গ'ল। এতিয়া মই ভাত বনাই আছোঁ। আজি মোৰ এই ব্লগটো ফাৰ্ষ্ট ব্লগ হয়, নাজানো কিমানখিনি ভাল হয়, তথাপিও ভাল কৰিবলৈ চেষ্টা কৰিম বাৰু। তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ড, এতিয়া মই পোলাও বনাবলৈ ধৰিছোঁ। মই ভাবিলোঁ পোলাও ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত ঘি দিছোঁ। ঘিখিনি এতিয়া এনেদৰে লৰাই দিম। এতিয়া ইয়াতে মই চেনি দিম, যাতে কালাৰটো ৰঙচুৱা হয়। এতিয়া পিঁয়াজখিনি দি ভালদৰে লৰাই দিম। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ফ্ৰেণ্ড, মই পিঁয়াজখিনি ইমানখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া পিঁয়াজখিনি এনেদৰে কাঢ়ি থ'ম।
এতিয়া ইয়াতে আকৌ অলপমান মই ঘি দি ল'ম। এতিয়া মই গৰম হোৱা ঘিখিনিত এটা তেজপাত, এটা শুকান জলকীয়া, দালচিনি, জাবিত্ৰী, লং, ইলাইচি দি ভালদৰে লৰাই দিম। এতিয়া ইয়াতে মই সৰু সৰুকৈ কাটি লোৱা গাজৰৰ বিনখিনি এনেদৰে ঢালি দিম। দি এতিয়া এইখিনি ভালদৰে লৰাই দিম। এতিয়া এইখিনি অলপ টাইম এনেদৰে ভাজি ল'ম। এতিয়া ফালে মই এটা গিলাচত 22 মুঠি চাউল লৈছোঁ। এই চাউলখিনি এতিয়া মই ধুই ল'ম। এতিয়া গাজৰ আৰু বিনখিনি অকণমান ভজা হোৱা যেন লগাত মই পিঁয়াজখিনি ঢালি দিছোঁ। এতিয়া এইখিনি এবাৰ লৰাই দিম। এতিয়া ইয়াতে মই ধুই লোৱা কাজু আৰু কিচমিচখিনি এনেদৰে দি ল'ম। দি এইখিনি ভালদৰে এবাৰ লৰাই দিম। এতিয়া মই ধুই লোৱা চাউলখিনি প্ৰেছাৰ কুকাৰটোত এনেদৰে দি ল'ম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি অলপ টাইম ভাজি ল'ম। এতিয়া যিমানখিনি চাউল দিছিলোঁ মই সিমানখিনি পানী দিব লাগিব। যিহেতু ইয়াতে মই এইটো গিলাচেৰে এগিলাচ চাউল লৈছিলোঁ, সেয়ে মই ইয়াতে এগিলাচ পানী দিছোঁ। এতিয়া এইখিনি এনেদৰে ভালদৰে এবাৰ মিক্স কৰি দিম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম। আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। ফ্ৰেণ্ড, এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনখন মাৰি দিম। যিহেতু মই এখন হাতেৰে ভিডিঅ' কৰি আছিলোঁ, সেয়ে ঢাকনখন মাৰা বাৰু দেখুওৱা নহ'লে। এতিয়া মই ভালদৰে ঢাকনখন মাৰি লওঁ। ফ্ৰেণ্ড, এতিয়া মই পোলাও বনোৱা প্ৰেছাৰ কুকাৰটোৰ ঢাকনখন মাৰি দিছোঁ আৰু মিডিয়াম ফ্লেমত এটা চিটি যাবলৈ দিম। তাৰপিছত পোলাও ৰেডি হৈ যাব। তো ফ্ৰেণ্ড, আজি এয়াই আছিল দুপৰীয়াৰ আহাৰ। তো ফ্ৰেণ্ড, এতিয়া মই এইখিনি খাই লওঁ। তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ। তো ফ্ৰেণ্ড, আমি এতিয়া ভাত পানী খাই বিচনাত পৰিছোঁ, অলপমান ৰেষ্ট লওঁ। আপোনালোকৰ ৰক্ষা বন্ধন কেনেদৰে গ'ল জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। তো ফ্ৰেণ্ড, এতিয়া অলপমান ৰেষ্ট লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। গুড ইভিনিং ফ্ৰেণ্ড, মই এতিয়া বাৰ লগত এনেই বহি আছোঁ। এই ব্লগটো মই ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, গতিকে বেছি দীঘলীয়া কৰিব বিচৰা নাই। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। তেতিয়া মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ সকলোতকৈ আগতে পায়। তেনেহ'লে আজিলৈ আৰু বাই বাই।